হেল্ল' বন্ধুসকল, আপোনাৰ প্ৰিয় চেনেল GLP টেকনিকেল ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা মই নতুন ভিডিঅ' আৰম্ভ কৰিছোঁ আপোনালোকৰ বাবে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো আৰম্ভ কৰিছোঁ, চাই থাকক। ভিডিঅ'টো হ'ল আপোনালোকৰ হোৱাটছআপ কেনেকৈ খুলিব। 2 মিনিটতে হোৱাটছআপ খুলি দিয়ক। আপোনালোকে হোৱাটছআপত খুলি দিয়ক। কেনেকৈ কৰি হোৱাটছআপ খুলি সেইটো দেখাম আপোনালোকক। ইয়াতে প্লে ষ্ট'ৰত যাওক। ফাৰ্ষ্টতে আপোনালোকে প্লে ষ্ট'ৰত যাওক। ইয়াতে লিখি দিয়ক হোৱাটছআপ বিজনেছ বুলি দি এনে ডাউনলোড দিয়ক। এনেকৈ ডাউনলোড হোৱাৰ পিছত আপোনালোকে কৰিব কি, এইটোত অ'পেন কৰি দিব। এতিয়া ইয়াতে অ'পেন কৰি দিয়ক। অ'পেন কৰি দিয়াৰ পিছত ইয়াতে কণ্টিনিউ মাৰি দিয়ক। আই এগ্ৰি, ফোন নম্বৰ মাৰি দিয়ক। ক্লিক কৰি দিয়ক। ক্লিক কৰি ধৰি দিয়াৰ লগে লগে ইয়াতে মাৰক কণ্টিনিউ বুলি নোট নামাৰি দিয়ক। কণ্টিনিউ মাৰি দিয়ক। এলো মাৰি দিয়ক। এলো মাৰি দিয়ক। স্কিপ মাৰি দিয়ক। যদি আপোনালোকৰ পুৰণা হোৱাটছআপত কিবা যদি থাকে, পুৰণা মেছেজ টেছেজ যোনবিলাক থাকে, এইবিলাক চব আহি যাব। আৰু ইয়াতে লিখি দিয়ক আপোনালোকৰ নামটো লিখি দিয়ক। মই দিছোঁ নাম, হৈ গ'ল। আপোনালোকে কি কৰে সেইটো ইয়াতে লিখি দিয়ক। যিকোনো যোনটো কৰে আপোনালোকে ইয়াতে লিখি দিয়ক। নকৰিলে নট আদাৰ বিজনেছ লিখি দিব। এইটোৱে লিখি দিয়ক। এইটো চিলেক্ট কৰক, কৰি নেক্সট কৰি দিয়ক। কৰি দিয়াৰ লগে লগে আপোনালোকৰ চাওক, এতিয়া নোট নাম্বাৰ দিয়ক। চাওক আপোনালোকৰ হোৱাটছআপ হৈ গ'ল। আৰু আপোনালোকে যদি ষ্টেটাছ লগাব খোজে, ষ্টেটাছ কেনেকৈ লগাব পাৰে চাওক। ইয়াতে ষ্টেটাছ মাৰক। মাৰি দিয়া না ইয়াতে ষ্টেটাছ ক্লিক কৰি দিয়ক। দিয়া না ইয়াতে কৰি দিয়ক। মই যিকোনো এটা পিকচাৰৰ ষ্টেটাছ লগাব লাগে, তেনেহ'লে আপোনালোকে ইয়াতে মাৰি দিয়ক। মাৰি দিয়া না ইয়াতে এইটো কৰ্নাৰত ক্লিক কৰি দিয়ক। চাওক ষ্টেটাছ হৈ গ'ল আপোনালোকৰ। এনেকৈ কৰি ষ্টেটাছো লগা হয়। হোৱাটছআপ বনাব পাৰে আপোনালোকে, এনেকৈ ষ্টেটাছ লগা হয়। ভিডিঅ'টো কেনেকৈ লাগিলে, যদি ভাল লাগিলে কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ বন্ধুসকল, ভিডিঅ' দেখাৰ কাৰণে ধন্যবাদ থাকিল। আপোনাৰ দিনটো শুভ হওক।